অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকৰ বাবে। যদি ভগৱানে তোমাক বেছিকৈ অপেক্ষা কৰোৱাইছে তেতিয়াহ'লে সাজু হৈ থাকিবা। ভগৱানে তোমাক বহুত বেছি দিব যিমান তুমি বিচাৰিছা। শ্ৰীকৃষ্ণই কৈছে যে তুমি কাৰোবাক দুখ দি মোৰ পৰা সুখ কেতিয়াও আশা নকৰিবা, আৰু তুমি যদি কাৰোবাক এটা পলু সুখ দিয়া তেন্তে নিজৰ দুখৰ কথা কেতিয়াও চিন্তা নকৰিবা। জীৱনত যি হয় নিশ্চয় তাৰো কিবা এটা কাৰণ থাকে, নহ'লে তোমাক কিবা এটা বনাই থৈ যায়, নহ'লে কিবা এটা শিকাই থৈ যায়। যেতিয়া দুখ আৰু মানুহৰ তিতা কেহামাত এই দুয়োটাই যদি সত্য কৰিবলৈ শিকি যায়, তেওঁ জীৱনত জীয়াই থাকিবলৈ শিকি গ'ল। জীৱনৰ কাৰণে তুমি ইমানো নাভাবিবা। যিজনে তোমাক জীৱন দিছে সিও তোমাৰ বাবে ভাবি থৈছে। যেতিয়া কোনোবাই বেয়াকৈ হৃদয়ত আঘাত দিছে তেতিয়া আমি মনে মনে থকাই ভাল, কিয়নো যিবিলাকক আমি আমাৰ আঘাতৰ বাবে প্ৰত্যুত্তৰ নিদিওঁ সেইবিলাকক সদায় সময়ে প্ৰত্যুত্তৰ দিয়ে। শান্তি জীৱনৰ আটাইতকৈ দামী বস্তু হয়। বিশ্বাস যদি ভগৱানৰ ওপৰত থাকে, যি লিখা আছে ভাগ্যত সেয়াই পাব, আৰু বিশ্বাস যদি নিজৰ ওপৰত থাকে তেন্তে ভগৱানে সেয়াই লিখিব যি আপুনি বিচাৰিছে। যিদৰে ধনুৰ পৰা ওলাই যোৱা কাঁড় পুনৰ ঘূৰি নাহে, সেইদৰেই মুখৰ পৰা ওলোৱা শব্দ পুনৰ ঘূৰাই ল'ব নোৱাৰি। সেয়েহে যেতিয়াই কথা কয় ভাবি চিন্তি ক'ব লাগে। এই দুনিয়াত দুই ধৰণৰ মানুহ আছে। নম্বৰ 1, তেওঁলোক যিয়ে সৰু বিপদ আহিলেই ভয় খাই যায়, আৰু 2 নম্বৰ, তেওঁলোক যাৰ লাগিলে যিমানেই ডাঙৰ বিপদ নাহক সদায় আনন্দত থাকে, সকলো বিপদে নিজকে চম্ভালি লয়। আমি যেতিয়াই কিবা ভাল কাম কৰোঁ বা বেয়া কাম কৰোঁ আমি ভাবোঁ যে আমাক কোনেও দেখা নাই। ভগৱানে কয় যে আপুনি যি কৰি আছে মোৰ দৃষ্টি সদায় আপোনালোকৰ ওচৰত আছে। পৃথিৱীত আজিলৈকে এনে মানুহ জন্ম হোৱা নাই যাৰ জীৱনত দুখ অহা নাই। সেয়া লাগিলে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হওক বা পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ মানুহ। আনকি প্ৰভু শ্ৰীৰামচন্দ্ৰ আৰু ভগৱান শ্ৰীকৃষ্ণয়ো নিজৰ জীৱনত দুখৰ সন্মুখীন হ'ব লগা হৈছিল। কোৱা হয় যে জীৱনটোক আপুনি যেনেদৰেই চাব তেনেদৰেই আপুনি জীৱনটো যাপন কৰিব। সেয়েহে যিকোনো পৰিস্থিতিতে সুখী হ'বলৈ চেষ্টা কৰিব লাগে, কাৰণ সুখ এনেকুৱা এটা বস্তু যিয়ে আপোনাক আশা আৰু শক্তি দিয়ে নিজৰ পৰিস্থিতিক সলনি কৰাৰ। জীৱনৰ ৰাস্তা বনোৱা পোৱা নাযায়, নিজেই বনাব লগা হয়। যিয়ে যেনেকুৱা ৰাস্তা বনায় তেওঁ তেনেকুৱাই লক্ষ্যত উপনীত হ'ব। জীৱনত সুখ পাবৰ বাবে 4টা ৰাস্তা আছে। 1 নম্বৰ, সদায়েই মগজু ঠাণ্ডা ৰাখক। 2 নম্বৰ, সদায়েই সময়ক গুৰুত্ব দিব। 3 নম্বৰ, ভৱিষ্যতৰ বাবে জমা কৰক। 4 নম্বৰ, ভৰি সদায়েই মাটিত ৰাখিব। আপুনি পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ লগত জিকিব পাৰিব, কেৱল সেইজনৰ বাহিৰে যিজনে আপোনাৰ সুখৰ বাবে জানি বুজি হাৰি দিয়ে। যেতিয়া আপোনাৰ অন্তৰৰ দুখেৰে ভৰি যায়, চকুত চকুপানী আহি যায়, তেতিয়া ভগৱানৰ আগত মনৰ কথা কওক। তেওঁ সকলো জানে, মাত্ৰ আপোনাৰ মুখৰ পৰা শুনিব বিচাৰে।